আবে এইটো মানা বে কি কৈছ তুই 5 প্লেছ আছে না 5 প্লেছ আছে 900 এ তেৰি 900 গলো বে মই ঐ ল'ৰা তই কি কৰি আছ কিতাপ পঢ়িব লাগে নে তই গেম খেলি আছ তোক আজি দিছোঁ বেটা হা তোমাৰ পঢ়ি কিনে পইচা লাগিছিল ন এইটো লোৱা 100 টকা বহি কিনি ল'বা দেই অঁ ভালকৈ পঢ়িবা মই বহি কিনি আনো অঁ যোৱা কিনি লোৱাগৈ কোৱা এই ৰখিবা দেই ঐ লা তোৰ অকল মোবাইলে হা এই যে কিবা বহি নে কিতাপ কিনিবলৈ পইচা খুজিছিলি 50 টকা এইটো ল ধন্যবাদ দেউতা ধন্যবাদ নহয় তই অকল পইচা খৰচ কৰিব জান পঢ়া শুনাটো না অকল পইচা এতিয়া দিছোঁ না পঢ়াত মন দিবি অলপ হ'ব ৰখিবা মই বহি কিনি আনোগৈ দেই অঁ যা অকল পইচা খৰচ কৰিব জানে 5 টকা পাই গ'লো বুঢ়া চোতা দিলে ইয়াক বহি কিনিবলৈ কথা শুন ইয়াৰ বুঢ়া চোতাটো এনেই মৰিব সোনকালে যাই মই কেপি কিনি আনোগৈ কেপি নিম তুমি মোৰ মন আকাশত তেৰি কেপি পাই গ'লো ওপৰত খাই কেপি কথা পাতি থাকে গাৰ্লফ্ৰেণ্ডৰ লগত বুঢ়া কথা শুন ভাগৰ তেৰি কিতাপ আনকেনি বহি আনগৈ কিতাপ পঢ়ি কোন ডাঙৰ মানুহ আছে যে এইবোৰ বস্তু খা না ইণ্ডাছ লাইফ কিতাপ পঢ়ি বুঢ়া চোতাটো অকল কিতাপ পঢ়ি থাকিব ক'ব মোক কাম বন নাই নিজে কিতাপ পঢ়িলে এইবোৰ খাবি বুঢ়া খা যদি খা বুঢ়া লোৱা বেটা ৰাতিপুৱাৰ পৰা তুমি কিতাপে পঢ়িছা অলপ গাখীৰ খাবলৈ মই আনিছিলোঁ গৰু উঠ তই উঠ এই বুঢ়া চোতাটো উঠ তই অকল শুই থাকিব জান এইটো পইচা ল আজি গাখীৰ নাই তই গাখীৰ কিনি খাবিগৈ ইমান সদায় গাখীৰ খুৱাই কি কৰিবি ন উঠ বুলি কৈছোঁ নাই নেচাই আনিব লাগে উঠ গৰুটো অকল শুই থাকে পঢ়িবলৈ ধান্দা নাই বুঢ়া চালা মোক গাখীৰ আনিব দিছিলে চুলাই বটলে লৈ আহিলোঁ আৰু আজি এৰুৱা খোৱা যাব नशा है सिर्फ লগৰতে ফোন কৰিছে হয়তো এক্সামৰ কাৰণে ফোন কৰিছে হেল্ল' অঁ কোৱা নাই মোক খতম নাই হোৱা মানে ৰিভাইজ কৰি আছোঁ মই ৰিভাইজ কৰি লওঁ তাৰপিছত তোমাক কল বেক কৰিম পিছত অঁ বাই লগৰটোৱে ফোন কৰিছে দেখোন হেল্ল' ক এক্সামৰ কাৰণে পঢ়া শুনা কেনেকুৱা হৈছে ঐ এক্সাম এক্সাম কেতিয়া এই আৰু দুদিন বাকী আছে 22 তাৰিখৰ পৰা 22 তাৰিখৰ পৰা দুদিন আছে বাকী সেইবোৰ এটা বাদ দে এক্সামৰ কথা ভাল নেযা বাদ দে তই কালি যে ষ্টেটাছ লগাইছিল ছোৱালীজনী চিংগুল আছে নেকি কেলৈ লাগে তোক মানে পঠাই দিব লাগিছিলে এই পাগল কাইলৈ থাকি পৰহিলৈ মানে এক্সাম আছে তই আকৌ ছোৱালী প্ৰেমত পৰিব লাগিছ ভালকৈ কিতাপ পঢ় এক্সাম আছে নহয় যা তই ফোন হেৰি কৰিব ফোন কাটো হ'ব দে ছোৱালী পঠাই দিব কৈছোঁ আকৌ এক্সামৰ ভাল নেযা এক্সাম ল'ৰা ভাত হ'ল ভাত খাবহি বহুত পঢ়িলি তই গৈছোঁ ৰ কিতাপ পঢ়ি হোৱা নাই মোৰ আৰু অলপ পঢ়ি লওঁ তাৰপিছত ভাত খাবলৈ গৈছোঁ ৰ সোনকালে মানে বহুত ৰাতি হৈ গ'ল মোৰ টোপনি লাগিছে গৈছোঁ অলপ মই কিতাপখন পঢ়ি লওঁ গোটেইখন মোবাইল চাম মাজনী যে কেতিয়া মাতিব দেই
পঢ়িব মন যোৱা নাই ভাত খাব কেতিয়া মাতিব এই কিতাপখন যে কেলে আহিলে জানো লাইটটোত এ মা এই ভাত হ'ল না ঐ কোন আননোন নম্বৰ এইটো ফোন কৰিছে হেল্ল' অঁ কোনে কৈছে বাৰু অঁ তোমালোকৰ ঘৰ ক'ত না 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 মই চিনি নাপাওঁ একো অঁ নাম্বাৰটো ডিব্ৰুগড়ত লাগিছে অঁ না না ডিষ্টাৰ্ব কৰি নাথাকিবা হা মোক মই ব্লক কৰি দিম নহ'লে হ'ব দিয়া আকৌ কেলৈ ফোন কৰিছে বাৰু হেল্ল' এই মোক ডিষ্টাৰ্ব দি নাথাকিবা ক'লো নাই পাপাক কৈ দিম মই এতিয়া অ' পাপা কোনোবা ছোৱালীয়ে ফোন মাৰি আছে চোৱাচোন মোক হ'ব দিয়া কোৰনো ছোৱালীবোৰে ফোন মাৰি থাকে নহয় তুমি মোৰ মন আকাশত চল আবে আননোন নম্বৰ দেখোন ৰিচিভে কৰি লওঁ ন ছোৱালী আহিবও পাৰে ন অঁ হেল্ল' কোন হয় বাৰু নাম্বাৰটো ডিব্ৰুগড়ত লাগিছে অঁ হে মই হয় মই হয় অঁ এনেই আছোঁ তুমি অঁ ভাল তোমাৰ কেনেকুৱা অঁ চিনাকি হ'ব পাৰিম ন ভালকৈ মই ৰং নম্বৰ বুলি কৈছিলা তুমি সেইটো কাৰণে ভয় লাগিছিলে ৰং নম্বৰ নহয় বাৰু এতিয়া চিনাকি হ'লাম বাৰু অঁ ঠিক আছে তোমাক মই পাছত মই হোৱাটছএপত মেছেজ এটা কৰি দিম হাই বুলি ভালেই হ'ল আজি ৰং নম্বৰ ছোৱালীজনী ফোন কৰিলে পতাই ল'ব লাগিব এজনী হে ভগৱান আৰু অলপ যদি মই বেছিকৈ পঢ়া হ'লে মই 100%ৰ ভিতৰত 100% লৈ আহিব পাৰিলোঁ নহয় কেলৈ নপঢ়িলোঁ বাৰু মই আবে ৰিজাল্ট আহি গ'ল বে আজি চাং মোৰ ৰিজাল্ট চালোঁ দেই মই পাছ হৈ গ'লো কিমান পাৰ্চেণ্টেজ কিমান 31 মোক পৰীক্ষা পাছ কৰি গ'লো এক মিনিট লগৰ তাক ফোন কৰি লওঁ অঁ হেল্ল' মোৰ ৰিজাল্ট মজা হ'ল আজি চবকো পাৰ্টি মই দিম ব'ল ঠিক আছে ওলাই থাক চবেই মই গৈ আছোঁ